আনাছ এণ্টাৰপ্ৰাইজ ইউটিউব চেনেললৈ স্বাগতম। আহক আজি এটা নতুন ভিডিঅ'। আজিৰ যিটো মই টপিক আনিছোঁ, আজি টপিকটো হৈছে কি জানে না, যদি আপুনি এখন বিজনেছ মানে ষ্টাৰ্ট কৰিব খুজিছে, তেতিয়াহ'লে আপুনি সেই বিজনেছখন ষ্টাৰ্ট কৰাৰ আগত আপুনি মানে কি ব্ৰেনেদি কথাটো ভাবি পেলাই ষ্টাৰ্ট কৰিছে না মনৰ কথাটো শুনি পেলাই আপুনি বিজনেছখন ষ্টাৰ্ট কৰিছে। এই কথা দুটা হৈছে কিন্তু চবতকৈ ডাঙৰ কথা। মই আপোনালোকক ক'লোঁ বহুত ডাঙৰ কিন্তু এই কথা দুটাৰ কাৰণে। যদি আপুনি মনৰ মানে যিটো মন আৰু মানুহৰ সেই মনৰ যদি আপুনি কথাটো শুনি পেলাই যদি আপুনি বিজনেছখন ষ্টাৰ্ট কৰিছে নহয়, তেতিয়া আপোনাৰ কি হ'ব জানে না, ব্ৰেইনত খালি মই বিজনেছখন কৰিব লাগে, বিজনেছখন কৰিব লাগে, বিজনেছখন খালি আপুনি কৰিব লাগে। যদি আপুনি মনেদি মানে বিজনেছ এখন মানে কৰোঁ বুলি ভাবিছে, মই আপোনালোকৰ কথাখিনি কৈছোঁ, আপোনালোকে শুনাৰ কাৰণে চেষ্টা কৰক। কিন্তু আপোনালোকে যদি ভাবিছে যে এইখিনি কথা খালি মানে মোবাইলটোৰ আগত বহি বকি আছে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ এইটো ভুল ধাৰণা হ'ব। ভিডিঅ'টো চাব, তাৰপিছত আপোনালোকে বুজি পাব, তাৰপিছত লাগে আপোনালোকে কমেণ্ট কৰিব। মই আপোনালোকৰ এইখিনি কথা ক'লোঁ। যদি আপুনি মনেদি ভাবিছে যে মই এখন বিজনেছ কৰিব লাগে, খালি আপোনাৰ ধান্দা হ'ব কি জানে না, খালি মই বিজনেছখন কৰিব লাগে। বিজনেছ এখন কৰাটো কিন্তু আপোনাৰ টাৰ্গেট নহয়। মই আপোনালোকৰ এইখিনি কথা ক'লোঁ। বিজনেছ এখন কিন্তু চবেই ষ্টাৰ্ট কৰিব পাৰে, চবেই ষ্টাৰ্ট কৰিব পাৰে বিজনেছ এখন। বিজনেছ এখন ষ্টাৰ্ট কৰাটো কিন্তু এতিয়াৰ দিনত বহুত সৰু কথা। মই আপোনালোকক ক'লোঁ বহুত সৰু কথা বিজনেছ এখন ষ্টাৰ্ট কৰাটো। সেইকাৰণে মই আপোনালোকক কওঁ, কোনোদিনো মনৰ মানে কি জানে না, মনৰ কথা মতে আপোনালোকে বিজনেছ এখন ষ্টাৰ্ট নকৰিব। মনৰ কথা মতে আপোনালোকে যদি বিজনেছ মানে এখন ষ্টাৰ্ট কৰে নহয়, তেতিয়াহ'লে আপোনালোকে ব্ৰেইনৰ কথা শুনিব লাগিব। আপুনি যেতিয়া এখন বিজনেছ কৰিব যাব নহয়, যি বিজনেছখন খালি মই কৰিব লাগে, সেইটো আপোনাৰ চিন্তাধাৰা নহয়। আপোনাৰ চিন্তাধাৰা হ'ব লাগিব যি মই বিজনেছখন যে কৰিম, এই বিজনেছখন নচলা কাৰণটো কি, সেই বস্তুটোহে আপুনি চিন্তা কৰিব লাগিব। আপুনি সদায় মানে কি বিজনেছ এখন মই কৰিম, বিজনেছখন চলিব, বিজনেছখন বিক্ৰী হ'ব, বস্তুটো মেনুফেকচাৰিং কৰিম, বিক্ৰী হ'ব, সেই বস্তুটো আপুনি মনত সোমাই ল'ব নোৱাৰে। আপুনি চিন্তা কৰিব লাগিব যে মই বিজনেছখন ষ্টাৰ্ট কৰিছোঁ বা কৰিম, এই বস্তুটো মই কিয় বিক্ৰী কৰিব নোৱাৰোঁ বা এই বস্তুটো মই কিয় চেল কৰিব নোৱাৰোঁ। সদায় আপুনি কি জানে, উল্টাটো চিন্তা কৰিব লাগিব বিজনেছ এখন কৰাৰ আগত। বিজনেছ এখন কৰাৰ আগত যদি আপুনি চিন্তা কৰে নহয়, যি মই এখন বিজনেছ ষ্টাৰ্ট কৰিছোঁ, মোৰ ইমান টকা বিক্ৰী হ'ব, মই ইমান টকা চেল কৰিম মাহত, ইমান টকা মই জমা কৰিম, তেতিয়াহ'লে আপোনাক মই ক'লোঁ আপুনি মানে একদম মানে ধপত, মই কৈছোঁ না, আপুনি আৰু সেই বিজনেছ চলাব নোৱাৰে। মই আপোনাক ক'লোঁ সদায় বিজনেছ এখন ষ্টাৰ্ট কৰাৰ আগত মই আপোনালোকক ক'লোঁ কি জানে না, একদম ব্ৰেনেদি আপুনি চিন্তা কৰিব লাগিব কথাটো। বহুতো যি বিজনেছ নচলে, কি কাৰণত নচলে? বহুতে বিজনেছ কৰা চলি কিন্তু বহুত আছে। মই আপোনালোকক ক'লোঁ বহুত চলি আছে বিজনেছ কৰা, বিজনেছ কৰিছে, কৰিব পৰা নাই, আনচাকচেছফুল। কি কাৰণত আনচাকচেছ? তাহাঁতে সদায় কি জানে না, আবেগিক মনৰ পৰাই কথাখিনি ভাবে যি মই বিজনেছ এখন ষ্টাৰ্ট কৰিব লাগে। বিজনেছ এখন ষ্টাৰ্ট কৰিছে, ৰাতি ঘুমবাৰ টাইমত সপোন দেখিছে মই একদম মানে ইমান মাল বনাম, টোপনি মাৰি 2 লাখ পোৱা হ'লে 3,000-4,000 টকাৰ মাল বেচিম। যেতিয়া সি মাল বেচিব যাব, তেতিয়াহে সি গম পায় যে মই 100 টকাৰো মাল বেচিব লাগিব। এই কথাখিনি কাৰ ক্ষেত্ৰত লাগু হয় জানে না, যোনে মনৰ পৰা বিজনেছ কৰিম বুলি ভাবে। আৰু যোনে ব্ৰেনেদি বিজনেছ কৰাৰ কাৰণে চেষ্টা কৰে নহয়, তাৰ প্ৰডাক্ট ঘৰৰ পৰা বিক্ৰী হয়। মই আপোনালোকক এইখিনি কথা ক'লোঁ। যোনে ব্ৰেনেদি বিজনেছ কৰে, সি ঘৰৰ পৰাই মানে সি ৰাতি সপোনো নেদেখে কিন্তু যে মই আজি ইমান মাল বনাইছোঁ, কালি মই ইমান মাল বেচিম। এনেকৈ ঘুমাই পেলাই সি সপোনো নেদেখে সি কিন্তু 5,000 টকাৰ মাল বেচিব ডেইলি বা 10,000 টকাৰ মাল বেচিব। আৰু যোনে ৰাতি ঘুমে সপোন দেখে যে মই পুৱা হ'লে ইমান টকাৰ মাল বেচিম, সি 100 টকাৰ মাল বেচিব নোৱাৰে। সেইকাৰণে সদায় মনৰ কথা শুনি বিজনেছটো এৰি আপোনালোকক মই ক'লোঁ, সদায় ব্ৰেইনৰ কথা চিন্তা কৰি পেলাই বিজনেছ কৰাৰ কাৰণে ষ্টাৰ্ট কৰা। আৰু সদায় বিজনেছ এখন কৰাৰ আগত আপুনি যি মোৰ মাল চেল হ'বয়ে সেইটো নাভাবিব। মই আপোনালোকক ক'লোঁ যে মোৰ মাল চেল হ'বই, সেই কথাটো আপোনালোকে নাভাবিব।
আৰু সেই কথাটো যদি ভাবি পেলাই বিজনেছ এখন ষ্টাৰ্ট কৰে নহয় তেতিয়াহ'লে কিন্তু ঠগ খালাক মই আপোনালোকক ক'লো একদম 100 ঠগ খালাক সদায় মানে চিন্তাটো আপুনি উল্টাকে চিন্তাটো কৰিব লাগিব মই আপোনালোকক এইখিনি কথা ক'লো সদায় মানে উল্টাকে আপুনি মানে চিন্তা কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব বিজনেছ এখনত ভিডিঅ'টো বহুত দীঘলীয়া নকৰো ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নমস্কাৰ